বিশ্বনাথৰ বিহালীৰ বিষ পুখুৰীত শিহৰণকাৰী ঘটনা। সদ্যজাত নৱজাতকক ভক্ষণ কৰিলে কুকুৰে। এটি সদ্যজাত নৱজাতকক ৰাজপথত টনাজৰা কুকুৰৰ। অনিচ্ছাকৃতভাৱে হ'লেও আপোনাক দিবলৈ লৈছোঁ বিশ্বনাথৰ এই খবৰ। আমি জানো এই বাতৰি চোৱাৰ পিছত আপুনি ব্যথিত হ'ব, হাহাকাৰ কৰি উঠিব আপুনি। তথাপিও আপোনাক দেখুৱাবই লাগিব এই প্ৰতিবেদন, কাৰণ বিশ্বনাথত ধূলিচাত হ'ল মানৱতা। বিশ্বনাথৰ বিহালীৰ বিষ পুখুৰীৰ এটা ৰাজপথৰ দাঁতিৰ দৃশ্য এয়া। ৰাজপথৰ দাঁতিত উদ্ধাৰ হৈছে এটি নৱজাতকৰ মৃতদেহ। ৰক্তাক্ত অৱস্থাত মৃতদেহটো উদ্ধাৰ হৈছে। এটা কুকুৰে টনা আজৰা কৰিছে মৃতদেহটো। মুহূৰ্তৰ ভিতৰতে কুকুৰটোৱে ছিন্ন ভিন্ন কৰি পেলাইছে নৱজাতকৰ মৃতদেহটো। এই দৃশ্য অসহায়ভাৱে চাই ৰৈছে পথচাৰীয়ে। সম্পাদনা নকৰাকৈ আমি আপোনাক দেখুৱাব নোৱাৰোঁ এই ভিজুৱেল। এই দৃশ্য প্ৰত্যক্ষ কৰা প্ৰত্যক্ষদৰ্শীৰ মুখেৰে শুনক কিমান স্পৰ্শকাতৰ হ'ব পাৰে এই দৃশ্য। যে চেণ্ট আহিছে, চেণ্ট অহাৰ পাছত আমি চাইছোঁ যে কিহৰ পৰা চেণ্ট আহিছে। তেতিয়া কুকুৰে খান্দি আছিলে এটা গেৰাত, আমি চাই আছোঁ। তো ক'ত কুকুৰ খান্দি আছে তেতিয়া চাইছোঁ যে পোৱালিটো টানি আনিছে। পোৱালিটো টানি অনাৰ পাছত আমাৰ বেৰ পিছফালে পলাই দিছে নহয়। যেতিয়া ইমান আমি চাইছোঁ, কেইটামান মহিলাক আনি মাতি আৰু আমি দেখুৱাইছোঁ। তাৰপাছত কোনে হয় এইটো, কাৰ হয় এইটো, তাৰ বাচ্চাটোক চাইতো আমাক দুখ লাগি আছে। বাচ্চাটোৰ মানে কঁকালৰ পৰা ইফালে কুকুৰটো খাই পেলাইছে, ওপৰটো আছে, মুখটো চাই পিনি বেয়া লাগি আছে। আমাকো দুখ লাগি আছে, আমাৰো বাচ্চা আছে তেনেকুৱা। সিহঁতৰ যে মানে যোনে পোৱালিটোক খান্দিছে, যোনে জন্ম কৰিছে, তাক দুখী দিব লাগিব মানে। অকণমান আগত ইয়াতে গাঁৱতে আছিলোঁ, তেতিয়া আমি গম পালোঁ যে কেঁচুৱা পোৱালি এটা পোৱা গৈছে, উদ্ধাৰ হৈছে বুলি। তো গতিকে চাইছোঁ যে কুকুৰে টানি মেলি পোৱালিটোক আধা খাই মেলি তাৰপিছত গাঁতত এটা পেলাই থোৱা আছে। তো গতিকে আমি চব মানুহখিনি ওলাই মেলি তদন্ত কৰিছোঁ। তেতিয়া আমি একো কৰিব নোৱাৰাৰ কাৰণে পুলিচৰ সহায় ল'লোঁ, ৰাইজৰ ওলাই আহিলে। আৰু এইটো বহুত লাজ লগা কথা এটা হ'ল যে আমাৰ গাঁৱৰ কাৰণে, বিশ্বনাথ এৰিয়াৰ কাৰণে। তো গতিকে এতিয়া আমি ডাইৰেক্টলি পইণ্ট কৰিব নোৱাৰোঁ। সেইকাৰণে আমি বাচ্চাটো সেইটো কাৰেণ্টলি এতিয়া 6-7 মাহ বাচ্চা হ'ব। নৱজাতকটিৰ মৃতদেহ গাঁতত পুতি ৰখা হৈছিল। গাঁতৰ পৰা নৱজাতকৰ মৃতদেহটি ৰাজপথৰ দাঁতিলৈ টানি আজুৰি উলিয়াই আনিছিল কুকুৰে। আৰু মানুহৰ চকুৰ আগতে এনেদৰে ভক্ষণ কৰিলে কুকুৰে। কোন নৰাধমে কৰিলে এই ঘৃণনীয় কাম? বিশ্বনাথত কলংক সানিলে কোনে? মানুহ কিমান নিৰ্দয় হ'লে এনে কাম কৰিব পাৰে? এই প্ৰশ্ন এতিয়া জোকাৰি গৈছে সহস্ৰজনক। অবৈধ প্ৰেমৰ কলংক থাকিবলৈ কোনো পাষণ্ডই এই ঘৃণনীয় কাৰ্য কৰা বুলি সন্দেহ কৰিছে স্থানীয় লোকে। এই ঘটনাৰ অনুসন্ধান আৰম্ভ কৰিছে আৰক্ষীয়ে। বিশ্বনাথৰ পৰা ছয়নিকা ডেকাৰ ৰিপৰ্ট, নিউজ 24 নৰ্থ ইষ্ট।